तामुलपुरनि खुमारि खाथायाव रोजा रोजा सुबुंजों बीजेपी दोलोनि गेदेरथार सुबुंगौमा फैबाय थानाय लकसभा बिसायख'थिखौ नोजोर लाखिनानै तामुलपुर जिल्लानि खुमारि खाथायाव बीजेपी दोलोआ गेदेरथार सुबुंगौमा लादों। दाराङाजुलि बीटीसी बिएफनि बेदिङाव थानाय हाजार हाजार आइजोफोरखौ लानानै फैबाय थानाय लकसभा बिसायख'थियाव दरं उदालगुरि लकसभा बिएफनिफ्राय बीजेपी आरो यूपीपीएल दोलोनि बिजाथिखौ देरहासार खालामनाय थांखिजों बे सुबुंगौमाखौ खालामनाय जादों। बे हाबाफारियावनो मंगलदै लकसभा बिएफनि एमपी दिलीप सैकिया बिथाङा बुंथियोदि जों रायजोफोर जौगानायनि थाखाय राजखान्थि खालामदों। बिटिआरआव जुदि हाग्रामा महिलारिया रायजोफोरनि थाखाय जौगाथायनि खामानि मावनो सानदोंब्ला बीजेपी दोलोखौ मदद होनो खावलायो। दिनैनि हाजार हाजार सुबुंगौमायानो फोरमान होबाय दि फैबाय थानाय लकसभा बिएफआव दरं उदालगुरिनि लकसभा बिएफनिफ्राय बीजेपी आरो यूपीपीएल दोलोनि मददगिरि बिजाथिया देरहागोन होनना बुंथियो। बेजों लोगोसेनो केबिनेट मन्त्री पीयूष हाजरिकाया बुंथियोदि बिटिआरखौ गोख्रोंसिन जौगाखांहोनाय आरो मोनफ्रोमबो हारि माहारिनि थाखाय जौगानायनि खामानि मावलांनो हानाय बायदियै बीजेपी आरो यूपीपीएल दोलोनि बिजाथिखौ देरहाहोनो खावलायो। बेजों लोगोसेनो आथिखालाव बेरेखा दोलोफोरा बीजेपी आरो यूपीपीएल दोलोआ दुखुथिया नखर रायजोफोरनो अरुणोदय आसनि बायदि होनायखौ गोजोनाखै होनना बुंथिदों। যে কংগ্ৰেছ দলে এটা সমষ্টিতে এতিয়া খোৱা কমোৰা লাগিছে। আপোনালোকৰ সমষ্টিত কংগ্ৰেছৰ কোনোবা কেণ্ডিডেট এতিয়া ওলাইছে নেকি? না মংগলদৈ ওদালগুৰি সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেট ক'ৰবাত ওলাইছে নেকি? গুৱাহাটী সমষ্টিত ক'ৰবাত ওলাইছে নেকি? বৰপেটাত ক'ৰবাত ওলাইছে নেকি? ডিব্ৰুগড়ত ক'ৰবাত নাম শুনিছে নেকি? তেজপুৰত লখিমপুৰত নাম শুনিছে নেকি? এটা সমষ্টিতে তেওঁলোকৰ খোৱা কামোৰা, সেইটো হৈছে নগাঁও। কিয় খোৱা কামোৰা? তাত সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহ আছে। ধিং ৰূপহী লাহৰিঘাট থকাৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কাজিয়া। গতিকে কোন আউট কোন ইন মই নাজানো, কিন্তু তেওঁলোকে এটা সমষ্টিতে সকলো উবুৰি খাই এইটো কাৰণেই পৰিছে যে বাকীবিলাক সমষ্টিত সন্দেহযুক্ত মানুহ নাই। অকল নগাঁও সমষ্টিত ধিং ৰূপহী লাহৰিঘাট থকাৰ কাৰণে তেওঁলোকে ভাবিছে হয়তো ইলেকশ্যন জিকিব, উবুৰি খাই পৰিছে। গৌৰৱ গগৈ ডাঙৰীয়া যদি ইমান সাহস, তেওঁতো বহুত ডাঙৰ নেতা বুলি নিজকে ভাবে। কোনোবা মানুহে কয় তেওঁ বহুত ডাঙৰ নেতা। তেওঁ নিজৰ 6টা সমষ্টি বাদ দি 3টা সমষ্টিলৈ কিয় গুচি আহিছে? গৌৰৱ গগৈ ডাঙৰীয়াৰ বৰ্তমানৰ কাজিৰঙা সমষ্টিত 6টা সমষ্টি আছে আৰু নগাঁও সমষ্টিত 3টা সমষ্টি আছে। তেওঁ 6টাৰ প্ৰেম এৰি 3টাৰ প্ৰেমলৈকে কিয় দৌৰি আহিছে? কাৰণ তাতে ধিং ৰূপহী আৰু লাহৰিঘাট সোমাইছে। গতিকে য'ত মুছলমান ৰাইজ আছে, কংগ্ৰেছ তাতহে জিকিব পাৰে বুলি ভাবে, তাতে যাব, বেলেগ জেগাত তেওঁলোক নাযায়। নগাঁৱৰ কথাই শেহতীয়াকৈ প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীয়ে সত্তৰ ওচৰৰ মাটি বিদেশী বা অবৈধ লোকক বিক্ৰী কৰিবলৈ মানা কৰিছে। একেবাৰে নালাগে। NRC অবৈধভাৱে যিসকলে নাম একেবাৰে নালাগে, একেবাৰে দুইটাই কৰা হ'ব। মাটি বিক্ৰী কৰাটো ৰাইজৰ নিজৰ কথা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে, ময়ো অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো মানক। সন্দেহযুক্ত মানুহক অসমৰ মাটি বিক্ৰী কৰিব নালাগে। আৰু কথাটো আমি প্ৰথম দিনাখনৰ পৰাই কৈছিলোঁ যে NRCখন আমি মানা নাই। আপোনালোকে যদি ৰেকৰ্ড চাই, সিদিনাখন NRCখন প্ৰকাশ হৈছিল, আমি কৈছিলোঁ আমি এইখন NRC মানা নাই, আমি নামানো। এইখন NRC পুনৰীক্ষণ হোৱাটোতো মনে প্ৰাণে কামনা কৰোঁ আৰু হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাম নিশ্চয়কৈ কৰিব। এইটো গতাংশ হৈ আছে। কংগ্ৰেছটো আৰু ক'ৰবাত আছে নেকি? আপোনালোকে কওকচোন। আপোনালোকৰ এই সমষ্টিত, আমাৰ মংগলদৈ সমষ্টিত, মংগলদৈ ওদালগুৰি সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেটৰ নাম শুনিছে নেকি? এতিয়ালৈকে ওলাইছে নেকি? আপুনি তামোলপুৰৰ মানুহ নগাঁৱৰ কথা কৈ দিলে। নগাঁৱৰ কেণ্ডিডেটৰ নাম শুনিছে? ডিব্ৰুগড়ৰ কেণ্ডিডেটৰ নাম শুনিছে নেকি? শিলচৰৰ কেণ্ডিডেটৰ নাম শুনিছে নেকি? ডিফুৰ কেণ্ডিডেটৰ নাম শুনিছে নেকি? মানে কংগ্ৰেছে এটা জেগাত থাকিব য'ত মুছলমান ৰাইজ আছে, বাকী জেগাত কংগ্ৰেছ অলৰেডি ধ্বংস হৈছে। মিত্ৰতাটো সদায় আছে, কেতিয়াবা ওপৰে থাকে, কেতিয়াবা তলে থাকে। এইটো কি নতুন কথা? কেতিয়াবা তলে থাকে। যোৱাবাৰ গৌৰৱ গগৈৰ এগেইনষ্টত UDFে কেণ্ডিডেট দিয়া নাছিলে, প্ৰদ্যুৎ বৰদলৈ এগেইনষ্টত কেণ্ডিডেট দিয়া নাছিলে। যোৱাবাৰ তলে আছিলে। যোৱা লোকসভাত, বিধানসভাত একেলগে থাকিলে। কেতিয়াবা তেওঁলোকে অপেনলি থাকে, কেতিয়াবা তলে থাকে। তেওঁলোকৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি জনমুখী যিমান কৰ্মসূচী, চৰকাৰৰ যিমান অবিলাসী আঁচনি, এই আঁচনিসমূহে সাধাৰণ মানুহক বিভিন্ন ধৰণে লাভান্বিত কৰিছে। কোনোবাই ঘৰ পাইছে, কোনোবাই পেঞ্চন পাইছে, বিধৱা পেঞ্চন হওক, বৃদ্ধ পেঞ্চন হওক, কোনোবাই অৰুণোদয় আঁচনি পাইছে,
এনেধৰণে খোৱা পানী পাইছে, কোনোবাই বিভিন্ন ধৰণে বিভিন্ন আঁচনিৰে উপকৃত হৈছে। গতিকে ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ মানে প্ৰধানমন্ত্ৰী হিচাপে পোৱাৰ হেঁপাহেৰে আজি এই 15,000ৰো অধিক লোক আজি এই সভাখনত সমবেত হৈছে। তো নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব, ৰাইজৰ মনৰ এইটো ইচ্ছা আৰু সেইটোৱে আজি ইয়াত প্ৰকাশ হৈছে। গতিকে সকলোকে এই BTC অঞ্চলৰ যি ৰাইজ আছে সকলোকে আমি অনুৰোধ কৰিছোঁ যে আমি BTC চৰকাৰ, অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ তিনি খলপীয়া আমাৰ ট্ৰিপল ইঞ্জিনৰ চৰকাৰে সাধাৰণ ৰাইজৰ কাৰণে কাম কৰিছে আৰু এই কাম আমি আগন্তুক দিনতো শক্তিশালীভাৱে আগবঢ়াই লৈ যাম। 24টো আগত আছে, 24 আমাৰ প্ৰধান লক্ষ্য। 25ত আমি মিত্ৰ গোষ্ঠীয়ে আকৌ BTCত আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰি আকৌ আমি চৰকাৰ গঠন কৰিবই পাৰিমেই, তাত কোনো সন্দেহ নাই। আৰু 26টো বিধানসভা নিৰ্বাচনতো আমি এই সমষ্টিৰ পৰা আমি আমাৰ BJP মিত্ৰ গোষ্ঠীৰ বিধায়কক জিকাব কৰাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ। এতিয়াতো মিত্ৰতা আছেই, গতিকে তেওঁৰ এই প্ৰশ্নটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো মোৰ ঔচিত্য নাই। এতিয়া মিত্ৰতা আছে, মিত্ৰতা চলি থাকিব, কোনো ধৰণৰ কোনো ইয়াত সংঘাত নাই। মই গম নাপাওঁ, আমাৰ কোনো সংঘাত নাই। চাওক, এটা কথা, ভূমিষ্ঠ হওঁতে তেওঁলোকৰ সন্তান মৃত্যুমুখত পৰিল, ইণ্ডি এলায়েন্স। গতিকে কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই ভাৰতবৰ্ষত, অসমত। তো এটা মৃতপ্ৰায় দল হৈছে কংগ্ৰেছ আৰু ৰাইজৰ মনৰ পৰা বহুত যোজন দূৰত্বত কংগ্ৰেছ দল আজি মানে অৱস্থান কৰিছে। গতিকে সেই কংগ্ৰেছৰ নেতৃত্বত কোনোবাই যদি মিত্ৰতা পক্ষত আবদ্ধ হৈ কিবা ভাল হোৱাৰ আশা কৰিছে, এয়া তেওঁলোকৰ দিবা স্বপ্ন হ'ব, মুংগেৰীলাল কি হাচিন স্বপ্ন হ'ব। গতিকে ইণ্ডি এলায়েন্স কোনোপধ্যে ভাৰতবৰ্ষত সফল নহয়। ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰগোটে তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত ৰাইজৰ আশীৰ্বাদত জনকল্যাণমুখী কৰ্মৰ জৰিয়তে ৰাইজৰ মন জয় কৰি আকৌ চৰকাৰ গঠন কৰিব। ভাৰতটো তেওঁলোকেতো আগতেই ভাৰতক খণ্ডিত কৰিছে। ভাৰতবৰ্ষৰ মানুহ ইমান দুৰ্বল নহয় বা ইমান মেমৰি লছ হোৱা নাই যে কংগ্ৰেছৰ অপশাসন, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, কংগ্ৰেছৰ কুশাসন এইবিলাকৰ প্ৰভাৱ আজি অসম, ভাৰতবৰ্ষ যিমান সমস্যা, এই সমস্যাৰ মূলতে হৈছে কংগ্ৰেছ, সন্ত্ৰাসবাদৰ পৰা বাংলাদেশী সমস্যালৈকে। গতিকে মূলতে গোটেই কংগ্ৰেছ দলটো ভ্ৰষ্টাচাৰ, দুৰ্নীতি, বেবিচাৰ, দুৰাচাৰ, অত্যাচাৰ কিমান কৰিছে তেওঁলোকে যোৱা 60 বছৰ, 65 বছৰত। গতিকে কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে আৰু এইবিলাক যিমানেই এলায়েন্স নকৰক, মোদী ডাঙৰীয়াৰ সন্মুখত সকলোৱে পানী। আমিতো উন্নয়নৰ ৰাজনীতি কৰিছোঁ। হাগ্ৰামা মহিলাই ডাঙৰীয়াই যদি উন্নয়নৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁ যদি BTC-বাসী সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিব বিচাৰে, তেখেতক মই NDAত আহিবলৈ আহ্বান জনাইছোঁ।